নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ লিডুৰ বিখ্যাত বৌদ্ধ মুলং মন্দিৰ বা ভান্তে বাবা মন্দিৰলৈ। আমি যিহেতু যাত্ৰাটো ডিব্ৰুগড়ৰ পৰা কৰিছিলোঁ, গতিকে অলপ জিৰণি ল'বৰ বাবে ৰখি ল'লোঁ। তাৰ পাছত চাহ ৰুটিও এনেদৰে ঘৰৰ পৰা বনাই লৈ আহিছিলোঁ। চাহ ৰুটি খাই শেষ হোৱাৰ পাছত আমি পাৰ্কতো এপাক সোমাই ল'লোঁ। মানে মৌ আৰু গুণগুণে ক'লে যে পাৰ্কত এপাক সোমাই যাওঁ, যিহেতু আমি পাৰ্কখনৰ ওচৰতে ৰখিছিলোঁ, গতিকে তাহাঁতক আকৌ নোসোমোৱালেওতো বেয়া লাগিব মনটো, সেইবাবে অলপমান সোমালোঁ। তাহাঁতৰো মনটো ভাল লাগিলে। তাৰ পাছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ লিডুলৈ বুলি। এতিয়া আমি আহি পাই গ'লোহি লিডুৰ ভান্তে বাবা মন্দিৰ। বিশ্বাস, লৌকিকতা, অলৌকিকতা, ঐশ্বৰিক শক্তিৰে ভৰপূৰ, সকলোৰে পৰিচিত লিডুৰ ভান্তে বাবা। 1923 চনৰ 14 নৱেম্বৰত ব্ৰহ্মদেশ অৰ্থাৎ ম্যানমাৰৰ এটা সম্ভ্ৰান্ত পৰিয়ালত জন্ম হৈছিল ভান্তে বাবাৰ। তেখেতে 30 বছৰ বয়সত বৌদ্ধৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি প্ৰথমতে মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰ আৰু পৰৱৰ্তী সময়ত লিডুৰ মুলং নামেৰে ঠাইত বৌদ্ধ মঠত থাকিবলৈ লয়। সেই বৌদ্ধ মঠেই হৈছে এতিয়া মুলং মন্দিৰ অথবা মুলং মনেষ্ট্ৰী। আৰু এটা কথা জনাই থওঁ দেই, ইয়াত যদি আপোনালোকে কেণ্ডেল, ইয়াততো চাকি নজ্বলায় বাৰু, কেণ্ডেল যদি জ্বলায় তাৰপাছত আৰু ধূপ জ্বলোৱাৰ পিছত পেকেটটো যে এই খিৰিকীবিলাকত নাইবা তাত দেখিবই মানুহে গাঁঠি দি থয়, এনেদৰে গাঁঠি দি থ'ব। তেতিয়া মানে কি হয়, মনৰ আশাবিলাক পূৰণ হয়। আৰু আজি যিহেতু বহুত গৰম, গতিকে ইয়াত দেখিছেই মানুহ নাই, মানে কম আৰু মানুহ আহিছে আকৌ গুচি গৈছে। আৰু বিশেষকৈ বাবাও আমি তেনেকৈ লগ কৰিব নাপালোঁ, মানে বাবাও গৰম যিহেতু, সেইকাৰণে ওলাই আহিব পৰা নাই। এতিয়া আমি আহিলোঁ বাহিৰলৈ, ইয়াতে ভৰি হাত ধুই মেলি অকণমান ফ্ৰেছ হৈ ল'লোঁ। তাৰপাছত দেখিছে এইপিনে কিবা কিবি বনাই আছে, চাবলৈ যাবলৈ মন আছিলে, কিন্তু ইমান গৰম যে যাব নোৱাৰিলোঁ বাৰু। তাৰপাছত এইপিনে চাওকচোন, খেতি বাতি সকলো ইয়াত বাবাসকলে নিজেই কৰে। ফুলৰ পৰা আৰম্ভ কৰি খেতি বাতি সকলো ইমান ধুনীয়াকৈ পৰিৱেশটো সজাই ৰাখিছে, মানে সঁচাকৈ ইয়াত শান্তি বিৰাজমান, সঁচাকৈ থাকি ভাল লাগে। আপোনালোক পাৰিলে এবাৰ আহিবচোন, ইমান ধুনীয়া এটা পৰিৱেশ। আমি কিছু সময় বাহিৰতে ফুৰিলোঁ, তাৰপাছত আমি ভিতৰলৈ আহিলোঁ। ইমান গৰম, যিহেতু কাৰেণ্টটোও নাই, সেইবাবে কোনো ইয়াত বহি থাকিবও পৰা নাই। বাবাও ভিতৰতে আছে, গতিকে বাবাই আমাক ভিতৰৰ পৰাই, এইটো দেখিছে ষ্ট'ন হয়, ষ্ট'ন আনি দিলে। আমিও বহুকেইটা ষ্ট'ন ল'লোঁ বাৰু। তাৰপাছত এইটো দেখিছে পাৰফিউমো এটা দিব লাগে, মানে তেখেতে পূজা কৰি দিয়ে আৰু। তাৰপৰা আমি লৈছোঁ অকল গল্ডেন কালাৰ ষ্ট'ন, মানে যিমানকেইটা লৈছোঁ গল্ডেন কালাৰে লৈছোঁ। আপোনালোকে যদি ব্যৱসায়ৰ কাৰণে ল'ম বুলি ভাবিছে, তেতিয়াহ'লে হোৱাইট কালাৰ ষ্ট'নটো ল'ব পাৰি। শুভ কামত গ'লে, যেতিয়া আপুনি শুভ কামত যাব, সেই আঙুঠিটো পৰিধান কৰি তেতিয়া পাৰফিউমটো অকণমান মাৰি যাব লাগে আঙুঠিটোত, তেতিয়া মানে আমাৰ কামখিনি সিদ্ধি হয় বুলি বাবাই আমাক জনালে আৰু। মই অৱশ্যে আগতেও আহিছোঁ ভান্তে বাবাৰ মন্দিৰলৈ, তেতিয়া ভান্তে বাবা আছিলে। তেখেতে মোক এটা চেণ্ট মানে পাৰফিউম জাৰি দিছিলে, এনেকৈ পূজা কৰি দিছিলে আৰু বহুত ভাল, মানে মই নিজেই প্ৰমাণ পাওঁ বহুত। এইজনেই হ'ল সেই ভান্তে বাবাজন, তেখেত এতিয়া আমাৰ মাজত নাই। সঁচাকৈ বহুত ভাল আছিলে তেখেত। আৰু এয়া হৈছে বৰ্তমান ভান্তে বাবা, জ্যোতিকা ভান্তে বাবা। এখেতো বহুত ভাল, এখেতৰ কথা বতৰা সেইখিনি সঁচাই মোৰ বহুত ভাল লাগে। কিন্তু দুখৰ কথা যে আজি মই এখেতক লগ কৰিব নাপালোঁ বাৰু, কিন্তু আকৌ আহিম কেতিয়াবা, আকৌ লগ পাম। কিন্তু কথা বতৰা সেইখিনি ইমান ভাল লাগে সঁচাকৈ, আপোনালোক আহিলে নিজেই গম পাব আৰু সেইখিনি। আজিলৈ ইমানেই, মই যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ। এতিয়া আমি ঘৰলৈ বুলি বাট ল'লোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।